ফুলনি কৰি ভাল পাওঁ কাৰণেই মই স্কুলৰ পৰা আহি যিকণ অলপ সময় হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। আমাৰ ইউটিউব চেনেল নমিতা এ নিধিলে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আমিও ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'ত মই কি শ্বেয়াৰ কৰিব লৈছোঁ সেইটো আপোনালোকে চাগে থাম্বনেইল দেখি গম পাইছেই। আজি মই মোৰ মানি প্লেণ্টৰ কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। যদি ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব আৰু লাইক এটা কৰি দিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। গতিকে বলক পলম নকৰি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানি প্লেণ্ট দেখুওৱাৰ আগতে মই আপোনালোকক আমাৰ ঘৰত ফুলি থকা গোলাপ ফুল দেখুৱাব বিচাৰিছোঁ। এইফালে আপোনালোকে দেখা পাইছে একেলগতে 5-6পাহ একেলগতে ফুলিছে, সেইকাৰণে দেখি বহুত ভাল লাগিছে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইটো মোৰ গ্ৰীণ কালাৰ মানি প্লেণ্ট। এনেকৈ মই পানীত দি থৈছিলোঁ, গতিকে এতিয়া দেখিবলৈ বৰ ধুনীয়া হৈছে। এইটো মই আজি ৰিপটিং কৰিম। এনেকৈ পানীৰ মানি প্লেণ্টবোৰ দেখিবলৈ বৰ ধুনীয়া হয়। ঘৰৰ ভিতৰত ৰখাৰ কাৰণে চাফাও হৈ থাকে, আৰু আজিকালি ডেক'ৰেশ্যনৰ কাৰণে এইবোৰেই ব্যৱহাৰ কৰা হয়। ময়ো সেইকাৰণে ব্যৱহাৰ কৰোঁ। আৰু বাঢ়ি অহা ডালবোৰ কাটি কাটি মই এনেকৈ পানীত দি থওঁ। গতিকে এইটো আপোনালোকে দেখিছেই কিমান ধুনীয়া লাগিছে। আৰু ইয়াৰ পিছতে এইজোপা য়েল্ল' কালাৰ মানি প্লেণ্ট। এইজোপা আমাৰ স্কুলৰ ৰশ্মি বাইদেৱে মোলৈ আনি দিছিলে, আৰু এতিয়া এইটো বহুত ধুনীয়াকৈ গ্ৰথো হৈছে, আপোনালোকে দেখা পাইছেই। গতিকে এইটো মই এতিয়া কাটিং কৰি ৰিপটিং কৰিম বুলি ভাবিছোঁ। আৰু তেওঁ বহুত কেইজোপা ফুল দিছে, গতিকে সেইবোৰো মই নেক্সট ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত তেওঁ এতিয়া আনি দিছে মোক নতুনকৈ মাৰ্বল মানি প্লেণ্ট। এইটো আগতে দিছিলে যদিও সেইটো ভালকৈ গ্ৰথ হোৱা নাই, গতিকে এইবোৰো এতিয়া মই ৰিপটিং কৰিম। আৰু ইয়াৰ লগতে আৰু এজোপা আছে, মই এতিয়া আপোনালোকক সেইটোও দেখুৱাই আছোঁ। এইজোপা মানি প্লেণ্ট মই বহুত দিনৰ পৰা ৰিপটিং কৰিম বুলি ভাবিয়ে আছিলোঁ, কিন্তু সময়হে মিলাব পৰা নাছিলোঁ। গতিকে আজি গোটেইবোৰ মানি প্লেণ্ট একেলগতে ৰিপটিং কৰিম। এনেকৈ লতাবোৰ বেছি দীঘল হৈ আহিলে পাতবোৰ মৰহি যোৱা নিচিনা হয় কাৰণে দেখিবলৈ ইমান ভাল নালাগে। সেইকাৰণে মই অলপ দীঘল হৈ আহিলে কাটি কাটি পানীত দি থওঁ, তেতিয়া দেখিবলৈ ভাল লাগে। গতিকে এতিয়া ৰিপটিং কৰিম আৰু মাজে মাজে আপোনালোকক দেখায়ো যাম। বাৰীৰ পৰা শুকান গোবৰ মই এনেকৈ গামলাত অলপ লৈ আহিছোঁ, আৰু মানি প্লেণ্টবোৰো বাহিৰলৈ উলিয়াই আনিলোঁ। আৰু মাটি এইফালে খান্দি এনেকৈ অলপ অলপকৈ গুড়ি কৰি লৈছোঁ। বেছি গুড়ি কৰিব পৰা নাই যদিও এতিয়া হাতেৰে যিমান পাৰোঁ সিমান কৰিম। আৰু মাটিতে অলপমান বালি দি এতিয়া ভালকৈ মিহলাই লৈছোঁ। মাটিত বালি দিবলগীয়া হৈছে কাৰণ আমাৰ মাটি ইমান ভাল নহয়, বালিচহীয়া মাটি নহয়। সেইকাৰণে মাটিত বালি দিবলগীয়া হৈছে, আৰু লগতে গোবৰ দি ইয়াত একেলগতে মিক্স কৰি লৈছোঁ। আৰু এতিয়া মাটিবোৰ ৰিপটিঙৰ কাৰণে ৰেডি হৈ গ'ল।
আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেই ফুলনি কৰি ভাল পাওঁ কাৰণেই মই স্কুলৰ পৰা আহি যিকণ অলপ সময় পাওঁ সেইকণ সময় আৰাম নকৰাকৈ হ'লেও মই ফুলনিত দিবলৈ চেষ্টা কৰোঁ। আৰু তাৰে মাজতে আপোনালোকক অলপীয়াকৈ ভিডিঅ' দিবলৈও চেষ্টা কৰোঁ, কাৰণ ভিডিঅ' কৰিও ভাল পাওঁ সেইটো কাৰণে। গতিকে আজিৰ কাৰণে ইমানেই, ধন্যবাদ।